ক্লাছ 10-ৰ দীঘঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা। এই যে দীঘঘাত সূত্ৰ বুলি ক'লে এইটোক দীঘঘাত সূত্ৰ বুলি কয়। x = -b plus minus √b² minus 4ac divided by 2ac. এইটোক দীঘঘাত সূত্ৰ বুলি কয়। এইটো প্ৰয়োগ কৰি সমাধান কৰিবলৈ কৈছে। আমাৰ অংকটো 2x² minus 7x plus 3. ঠিক আছে, ইতিমধ্যে তোমালোকে গম পাইছা যে x² সহগটোক a বুলি কয়। ইয়াত a = 2 হ'ব। x-ৰ সহগটোক b বুলি কয়। b = -7 আৰু c = ধ্ৰুৱক সংখ্যাটো অৰ্থাৎ 3। আমাৰ সূত্ৰটো কি আছিলে? x যিহেতু x = -b plus minus √b² minus 4ac divided by 2ac. এইটো আমাৰ সূত্ৰটো আছিলে। এতিয়া -b টো চোৱাচোন -7 আছে। ইয়াত মই b ৰ জেগাত -7 বহাব লাগিব। এইটো প্লাছ মাইনাছ আছিলে। ইয়াত b² মানে -7 স্কোৱাৰ minus 4, a মানে 2 আৰু c মানে 3 divided by 2a. a মানে 2, ইয়াক কি হয় চাম। মাইনাছে মাইনাছে প্লাছ, গতিকে এইটো 7 হ'ব। প্লাছ মাইনাছ √7 গুণ 49, মাইনাছে মাইনাছে প্লাছ হৈ থাকিব। এইফালে চাবা মাইনাছ আছে, 4 2 গুণ 8, 8 3 গুণ 24, তলত 4। 7 প্লাছ মাইনাছ 49ৰ পৰা 24 যদি মাইনাছ কৰোঁ আমি 25 পাম divided by 4. 7 প্লাছ মাইনাছ 25ক বৰ্গমূল উলিয়ালে 5 পাম 4। এতিয়া ইয়াত উত্তৰ দুটা হ'ব পাৰে। ইয়াত যেহেতু প্লাছ মাইনাছ দুটা চিন আছে, উত্তৰ দুটা হ'ব পাৰে। either x = x = 7 plus 5/4 or x = 7 minus 5 divided by 4. হাতে পাছে কিমান? 12। 4 3 গুণ 12। এইফালে 7ৰ পৰা যদি 5 যায় 2 পাম, তলত 4। 2 গুণ 2, 2 2 গুণ 4, অৰ্থাৎ আধা, 2/1। ইয়াত কি পাইছিলোঁ? 3। উত্তৰ কি হ'ব তেতিয়াহ'লে? x = 3 আৰু 1/2। এইটো হ'ব আমাৰ উত্তৰ। দীঘঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা। 2x² plus x minus 6 = 0. ইয়াত a = 2, x² সহগটো 2, গতিকে a = 2 হ'ব। b = x-ৰ সহগ। ইয়াত চোৱা x-ৰ একো সহগ নাই, একো নাথাকিলে 1 আছে। এইটো পাহৰি নাযাবা, x-ৰ সহগ 1 আছে তাৰমানে, কাৰণ এটা x। আৰু c = -6, এইটো ধ্ৰুৱক সংখ্যা। আমাৰ সূত্ৰটো কি আছিলে? x = -b plus minus √b² minus 4ac divided by 2ac. এই সূত্ৰটো মনত থাকিব লাগিব, তেতিয়া অংক কৰিব পাৰিবা। এতিয়া x = -b, b মানে চোৱা 1 আছে, প্লাছ মাইনাছ b² তাৰমানে 1² minus 4ac, যিহেতু মাইনাছ আছে মই ইয়াক ব্ৰেকেট দি দিওঁ, কৰিবলৈ সুবিধা হ'ব, divided by 2ac.
এ মানে 2 এতিয়া 2 2 4 ওপৰত আহিলে -1 প্লাছ মাইনাছ 1 স্কোৱাৰ মানে 1 এইটো চাবা তিনিটা পূৰণ হৈ আছে মাইনাছে মাইনাছে প্লাছ 4 2 8 8 6 48 এতিয়া -1 প্লাছ মাইনাছ 48 প্লাছ 1 কিমান হ'ব 49 divided by 4 -1 প্লাছ মাইনাছ 49ৰ বৰ্গমূল উলিয়ালে আমি 7 পাম 7 7 গুণ 49 4 ওলালে এতিয়া আইডাৰ অৰ কৰিব লাগে x is equal -1 ইয়াত যেহেতু প্লাছ মাইনাছ দুটা আছে এনেকুৱা থাকিলে আইডাৰ অৰ কৰিবলগীয়া হয় উত্তৰ যেহেতু দুটা এবাৰ প্লাছ দিব লাগিব এবাৰ মাইনাছ দিব লাগিব x is equal -1 -7/4 এটা চাবা 7ৰ পৰা যদি x যায় 6 হ'ব 2 3 গুণ 6 2 2 গুণ 4 অৰ্থাৎ 3/2 আৰু ইফালে কি হ'ব দুইটাতে মাইনাছ আছে গতিকে যোগ কৰিব লাগিব 8 4 4 2 গুণ 8 চিনডাল গুচি আহিব তেতিয়াহ'লে -2 xৰ মান আমি কি পালো 3/2 নহ'লে -2 এটা হ'ব আমাৰ সমাধান এইখিনিতে আইডাৰ বুলি লিখি দিবা আইডাৰ অৰ দুটা উত্তৰ থাকিলে তেনেকৈ কৰে